নমস্কাৰ বন্ধুসকল, মই দুপৰীয়া ভাত সাজ খাবলৈ লৈ নাতিলোঁ আৰু লগত খাব লাগে। খালেনে বাৰু? নাই খোৱা যে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই খাই থাকক লাহে লাহে। মই আৰু মোৰ নাতি লৈ খাওঁ, ডাঙৰ নাতি এইটো। এতিয়া আমি আৰম্ভ কৰোঁ। কোৱা কোৱা তুমি মাছ কাঁইট বাছি খাবা দেই। দাইল, ফুলকবি, মচুৰ দাইল আৰু মাছ ফ্ৰাই কৰি লৈছে। এয়া হ'ল উৰহি আৰু আলু ভাজি। হা মই কি কৰিম? কাঁহত মই বাছি দিম। তুমি ভাতকেইটা খোৱা আকৌ। মই সানি দিছোঁ, তুমি খোৱা। লাহে লাহে খাই থাকিবা দেই।